এতিয়া যাই আছোঁ ঘৰত কাৰণ কিবা কাম আছে অলপ আৰু সোনকালে যাওঁ ভাত পানী খাই দি আহি আৰু পথাৰত আহিব লাগিব কাৰণ তাতে অলপ কাম আছে যিহেতু দাদা কিবা কিবি কৰি থাকিব দিছিলোঁ তো তাতে আহিও চাওঁ কি হয় কি নহয় আৰু অলপ কিবা কিবি কৰিম বুলি ভাবি আছোঁ কিন্তু টাইমে নিমিলেচোন কি কৰিবি কি নকৰিবি আৰু দিনটো এনেকৈয়ে যায় দোকানত বহি থাকোঁতেও এনেই যায় আৰু আজিকালিতো জানে দোকানৰ বিক্ৰী বাৰ্তাও ইমান নাই তো এতিয়া যাই পাওঁ ঘৰৰ পৰা আহোঁ আৰু ঘৰৰ পৰা আহি কিনে পথাৰত সোমাম আৰু একপাক দোকানৰ আগতে দোকানত যোৱাৰ আগতে তো চাই থাকোঁ আৰু এনেকৈ ঘৰৰ পৰা ভাত তাত খাই দি আহিলোঁ আৰু পথাৰলৈকে আহিলোঁ ঘৰত দেখুওৱা নাই অলপ কি কৰিলোঁ কি নকৰোঁ তাৰপিছত ঘৰৰ কামখিনি কৰি কিনে সোনকালে আহিলোঁ পথাৰত আহি চাওঁ যে যি অৱস্থা হৈ আছে সেয়ে কাৰণ কিয় কাম চাম বহুত আছে কিন্তু কৰিব পৰা নাই আৰু দাদাকো কৰিব দিছিল আৰু পথাৰৰ পৰিৱেশটো চাওকচোন কি ধুনীয়া সেউজীয়া আৰু ভাল লাগে এনেহেন পৰিৱেশত ঠাণ্ডা মানুহ চানুহ নাই নিতাল মনত থাকিব পাৰি আৰু এনেহেন জেগাত যদি এই গৰমত থাকে না তো অনুভৱ নহ'ব ক'ত আছে কি আছে আৰু টাইমটো সোনকালে পাৰ হৈ যাব তো সেইটোৰ কাৰণে অলপ আহোঁ এতিয়া সেই 10-15 মিনিট অলপমান জিৰাওঁ আৰু থাকে চাব লগা থাকে সেই আৰু নহ'লে কিছুমানে গৰু চৰু এৰি দিয়ে না বিৰাট দিগদাৰ কৰে সেইটোৰ কাৰণে তো এতিয়া যাওঁ দোকানলৈকে আৰু দোকানত যাই কিনে লগ পাইছোঁ আপোনালোকক সকলো ফাইনেলি দিনটো গ'ল এনে আৰু ভিডিঅ' চিডিঅ' বেছি ভালকৈ নবনালেও ঘৰত গৈছোঁ আহিছোঁ সেইখিনি তো চাওঁ আন্ধাৰ হৈ গ'ল দোকান এনেকৈ চলি আছে তো কালি বজাৰ গ'ল যিহেতু বেছি সেইটা আৰু মোৰতো বিষয় আছে সেইকাৰণে বেছি সেই কৰা নাই ভিডিঅ' চিডিঅ'ত বেছি ইণ্টাৰেষ্ট দিয়া নাই তো আজিলৈকে মানে লগ পাইছোঁ নেক্সট ব্লগৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু